নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি দুৰ্গা পূজাৰ সম্পৰ্কে এটা ভিডিঅ' ফুটেজ অলপ কিবা ক'বলৈ মই প্ৰয়াস কৰিছোঁ। গতিকে আপোনালোকে অলপমান বুজিবলৈ চেষ্টা কৰিবচোন ভিডিঅ' ফুটেজটোত। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। বন্ধু বান্ধৱীসকল, মহালয়াৰ দিনা আপোনালোকে ঘৰলৈ লৈ আনক এই বিশেষ এজোপা গছৰ ফুল আৰু এই ফুলেৰে অৱশ্যেই মহালয়াৰ দিনা এই বিশেষ প্ৰতিকাৰটো কৰক। মা দুৰ্গাৰ আশীৰ্বাদ সদায় আপোনাৰ লগতে আপোনাৰ পৰিয়ালবৰ্গৰ ওপৰত থাকিব। সমস্ত প্ৰকাৰ বিপদৰ পৰা মা দুৰ্গাই আপোনাক ৰক্ষা কৰিব। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপুনি যথেষ্টখিনি উপকৃত হ'ব পাৰিব। বন্ধু বান্ধৱীসকল, মই আপোনালোকক মোৰ চেনেলৰ আগৰ বহু ভিডিঅ'ত এই গছজোপাৰ ফুল আৰু ডালৰ অলৌকিক শক্তিৰ ব্যৱহাৰৰ বিষয়ে বহুবাৰ জনাইছোঁ। আপোনালোকে হয়তো নিশ্চয় জানে, এনেকুৱা কোনো দেৱ দেৱী নাই যাৰ পূজাত এই ফুল ব্যৱহাৰ কৰা নহয়। আচলতে এই বিশেষ ফুল গছজোপাক কোৱা হয় শিৱ আৰু শক্তিৰ প্ৰতীক বুলি। জ্যোতিষ শাস্ত্ৰ আৰু সনাতন ধৰ্ম অনুসৰি এই গছজোপাৰ ফুল আৰু মূল যদি বিশেষ দিনবোৰত ব্যৱহাৰ কৰা হয় তেন্তে তাৰ অলৌকিক শক্তি আৰু বহুগুণে বৃদ্ধি পায়। যেনে ধৰক সূৰ্যগ্ৰহণৰ দিনা, চন্দ্ৰগ্ৰহণৰ দিনা, যিকোনো অমাৱস্যা অথবা বিজয়া দশমীৰ দিনা, এই সকলো বিশেষ দিনত যদি এই গছজোপাৰ ফুল আৰু তাৰ গা গছৰ অংশ আপুনি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তেন্তে নিশ্চয়কৈ আপুনি আপোনাৰ সমস্ত প্ৰকাৰৰ বাধা নেওচি জীৱনত আগুৱাই যাব পাৰিব। আৰু এই বিশেষ ফুল গছজোপাৰ নাম হৈছে অপৰাজিতা ফুলৰ গছ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো নিশ্চয় জানে, এই বছৰৰ 1430 ভাস্কৰাব্দ 2023 চনৰ মহালয়া আৰু অমাৱস্যা পৰিছে চলিত আহিন মাহৰ